হাই ফ্ৰেণ্ডছ, আকৌ এবাৰ আপোনালোকক আমাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকেতো নাৰিকল লাড়ু সকলোৱে বনাই খাইছে, সকলোৱে ভালো পায়। মই আজি নাৰিকল লাড়ু বনাম, কিন্তু সেই নাৰিকল লাড়ুটো এটা বেলেগ এটা ৰূপত বনাই দেখুৱাম। তাৰ বাবেনো কি ল'লোঁ বলকচোন আপোনালোকে চাব। মই নাৰিকলটো এনেকৈ কুটি ল'লোঁ, কুটি পেলাই এইখিনি গুচাই পেলাই সৰু সৰুকৈ মিক্সিত দি গুড়ি কৰি ল'লোঁ। ইয়াতে মই ইলাচি কেইটামান এনেকৈ ছটিয়াই দিছোঁ আৰু অকণ অকণকৈ। এইটো চাওক, এয়া লৈছোঁ মই চকলেট। এতিয়া মই এয়া চেনি লৈছোঁ। এতিয়া চেনি আৰু নাৰিকলখিনি মই ভাজি ল'ম। এয়া চাওক, গেছ জ্বলাই ল'লোঁ। গেছ জ্বলাই পেলাই এইটো এটা চচপেন বহাই লৈছোঁ। তাতে মই নাৰিকল আৰু চেনিখিনি একেলগ কৰি ভাজিম। এতিয়া মই নাৰিকলখিনি দি দিছোঁ। এয়া চাওক, মই নাৰিকলখিনি দি দিলোঁ। এয়া নাৰিকলখিনি অকণ ভাজি লৈছোঁ। মই ইয়াত এতিয়া চেনিখিনিও দি দিম। নাৰিকল আৰু চেনিখিনি ভাজি ল'ম। গেছটো অকণমান কমাই লৈছোঁ। নাৰিকল আৰু চেনিখিনি ভজা অলপ সময় হৈছে, আৰু অকণমান সময় ভাজিলে হ'ব আৰু। এয়া চাওক, চেনিখিনি আৰু নাৰিকলখিনিৰ লগত মিক্স হৈ গৈছে। চেনিয়ে নাৰিকলখিনি ধৰি লৈছে। এয়া আমাৰ নাৰিকল আৰু চেনি ভজা প্ৰায় হৈয়ে গৈছে, আৰু 2 মিনিটমান ভাজি দিওঁ। এয়া আমাৰ নাৰিকল আৰু চেনিখিনি হৈ গ'ল। মই এতিয়া নমাই দিওঁ। এয়া চাওক, আমাৰ নাৰিকল আৰু চেনিখিনি ভজা হৈ গ'ল। মই এতিয়া নমাই পেলাই এনেকৈ থৈ দিছোঁ। এতিয়া আমি এয়া অলপ পানী বহাই ল'লোঁ চচপেনত। এয়া মই চকলেট খুলি লৈছোঁ। চকলেটখিনি খুলি এনেকৈ আৰু এটা চকলেট লৈ লৈছোঁ। এইখিনি নিজেও মেল্ট হৈ গৈছে। এতিয়া মই চকলেটখিনি গৰম পানীত দি পেলাই চকলেটখিনি গৰম পানীত এনেকৈ দি দিলোঁ। এতিয়া মই চকলেটখিনি মেল্ট হ'বৰ কাৰণে থৈছোঁ। এয়া চাওক, আমাৰ চকলেট মেল্ট হ'বলৈ ধৰিছে। চাব দেই, পানী সোমাই যাব। লাহে লাহে দিয়া। সেয়া মোৰ ল'ৰাও লাগি আছে, হেল্প কৰি আছে সি মোক। চকলেটখিনি মেল্ট হয় মানে মই লাডুকেইটা বনাই লওঁ। মই চকলেটখিনি মেল্ট কৰি ল'লোঁ। ফ্ৰেণ্ড দিয়া দেখিছেনে? চকলেট মেল্ট হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান গাখীৰ দি দিম। মই অকণমান গাখীৰ মিলাই দিছোঁ। স্লাইট হ'ব চাওক, মিক্স কৰি দিছোঁ। কালাৰটো হেৰি হৈ গৈছে, লাইট ব্ৰাউন, এতিয়া ডাৰ্ক ব্ৰাউন হৈ গ'ল। এয়া আমাৰ চকলেট মেল্ট হৈ গ'ল। টেষ্টি লাগিছে। এয়া মই লাডু বনাই ৰেডি কৰি ৰাখিছোঁ। এই লাডুকেইটা সৰু ডাঙৰ হৈছে। এইটো স্মলেষ্ট। এইটো তোমাৰ কাৰণে। আৰে এইটো মোৰ।
এয়া চাওক মই চকলেটৰ চিৰাপখিনিত এয়া এটা লাডু দি দিছোঁ প্ৰথমতে একদম সৰুটোৱে দি চাইছোঁ বাৰু এয়া আমাৰ চকলেটৰ নাৰিকল লাডু ৰেডি হৈ গ'ল এইটো সেকেন্ড এইটো দিয়ে এনেকৈ ডিপ কৰিলা লাডুখিনি গোটেইখিনি চকলেট চিৰাপত দি দিছোঁ এইকেইটা এটা এটাকৈ তাত থলোঁ এইটো লাষ্ট তিনিটা আছে আৰু ৰ'বা দি দিয়া দিওঁ ৰ'বা ৰ'বাচোন ৰ'বা এইকেইটা দি দিলোঁ লাষ্ট এয়া আমাৰ চকলেটৰ নাৰিকল লাডু ৰেডি হৈ গ'ল আৰু বাকীখিনি চকলেট মই খাম চাওক এইটো এটা এইটো এটা এইটো ফ্ৰেণ্ডছ এয়া চাওক আমাৰ চকলেটৰ নাৰিকল লাডু ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ এয়া আছিলে আমাৰ চকলেটৰ নাৰিকল লাডু কেনেকৈ বনালোঁ আপোনালোকে দেখিলে ফ্ৰেণ্ডছ আপোনালোকেও এবাৰ এনেকৈ চকলেটৰ নাৰিকল লাডু বনাই চাবচোন যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আন এটা ভিডিঅ'ত আমি আকৌ লগ পাম বাই বাই